खुलुमबाय राइजोफोर আজি মই মডেলিঙৰ ওপৰত ক'ব গৈ আছো আসলতে আমাৰ সমাজত মডেলিং কি বস্তু সেই বস্তুটো এতিয়ালৈকে বহুতে এটা ভুল ধাৰণা লৈ আছে মডেল বুলি ক'লে বহুতে ভাবে যে কম কাপোৰ পিন্ধে কাপোৰ চাপোৰ নিপিন্ধে মদ ভাং খায় মানে মানুহৰ সমাজখন উচ্ছৃংখল সমাজত ঠাই পায় বুলি কয় কিন্তু আসলতে হেতু নহয় মডেলিং জগতত প্ৰৱেশ কৰিবৰ কাৰণে হলে বিভিন্ন ধৰণৰ প্ৰতিভা থাকিব লাগিব আৰু মই যেহেতু আমাৰ ইণ্ডিয়াৰ হৈ পেলাই মই 5খন কাণ্ট্ৰিত মই প্ৰতিনিধিত্ব কৰিছোঁ আৰু সেই অভিজ্ঞতাৰ পৰা বুজাই যায় যে মডেলিং হৈছে কেইবাটাও প্ৰকাৰৰ এটা হৈছে বস্তু কিবা এটা বস্তুক মানে মানুহৰ আকৰ্ষণ বঢ়াবৰ কাৰণে মানে এগৰাকী সৌন্দৰ্য মানে খুব সুন্দৰী এগৰাকীক লৈ পেলাই বস্তুটোৰ মানে আকৰ্ষণ বঢ়ায় আৰু হেতু হৈছে হেতু এটা বেলেগ মডেলিং বুলি কোৱা হয় আৰু আমি যিটো ৰেম্পত ৱাক কৰোঁ হেতু হৈছে মানুহৰ এটা ৰোল মডেল এগৰাকী মডেল হ'বৰ কাৰণে হ'লে আমাক সাহস লাগিব কনফিডেন্স লাগিব আমাৰ যিখিনি অন্তৰত প্ৰতিভা আছে সেই প্ৰতিভাখিনি আমি প্ৰকাশ কৰিব লাগিব তাৰ মানে কি হৈছে আমি এখন ৰাষ্ট্ৰৰ বা এখন দেশৰ এগৰাকী কুইন হিচাপে আমি নিজকে প্ৰতিনিধিত্ব কৰিব লাগিব আৰু সেই প্ৰতিনিধি হৈছে আমাৰ এনেকুৱা যে আগৰ দিনত ৰজা ৰাণী আছিলে ৰজা আছিলে গতিকে যিগৰাকীক এখন ৰাষ্ট্ৰৰ ৰজা বুলি কোৱা যায় সেইজনে গোটেই দেশৰ মানে প্ৰজাসকলৰ সুখ দুখ থকা খোৱা সববিলাক মানে তেওঁলোকে পৰিচালনা কৰে ঠিক তেনেকৈ এগৰাকী ৰাণী হ'বলৈ ক'লে আমাক এতিয়া মিছেছ আৰ্থ ইউনিভাৰ্ছ এগৰাকী কুইন হিচাপে আমাক পৰিগণিত কৰে আৰু সেই কুইন হিচাপে হ'বলৈ হ'লে আমি সকলো ধৰণৰ মানুহৰ লগত আমি যাতে এডজাষ্ট হ'ব পাৰোঁ তেওঁলোকৰ সুবিধা অসুবিধা তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ সেইবিলাক আমি জানিবৰ কাৰণে আমি নিজক তেওঁলোকৰ মাজত বিলাই দিব লাগিব আৰু তেওঁলোকৰ এগৰাকী ৰোল মডেল মানে তেওঁলোকে আমাক দেখিলে বা মোক লগ পালে যাতে তাহাঁতি মোৰ নিচিনা হ'বৰ কাৰণে এটা আদৰ্শ অনুকৰণ কৰে ঠিক সেইটোৱে হৈছে মডেল গতিকে আমাৰ এতিয়া মই মানুহৰ মাজত বিশেষকৈ মই আমাৰ যিবিলাক গাঁৱত আছে সবৰে ধুনীয়াকৈ সাজি কাচি ধুনীয়াকৈ নিজক সজাই পৰাই তুলি পেলাই মানুহৰ ওচৰত নিজক উপস্থাপন কৰিবৰ কাৰণে ইচ্ছা কৰে কিন্তু সেই মনৰ ভাৱবিলাক মনতে লুকাই থাকে কিন্তু সেইটো কথা নহয় এতিয়া আমাৰ দেশৰ পৰিৱৰ্তন হ'ল গতিকে মই সকলো মানে যিবিলাক ভিতৰৰ মানে গাঁৱৰ অঞ্চল চিটিত থকা মহানগৰীত থকাখিনিয়েতো বহুত সুবিধা পায় কিন্তু যিখিনি আমাৰ গাঁৱৰ ভিতৰ অঞ্চলত থাকে তেওঁলোকৰো এটা অন্তৰ আছে তেওঁলোকৰো মাজত বহুত প্ৰতিভা আছে গতিকে সেই প্ৰতিভাখিনিক উলিয়াই আনিবৰ কাৰণে মই বিভিন্ন গাঁও অঞ্চলত পৰিভ্ৰমণ কৰোঁ আৰু সেই হিচাপে তেওঁলোকৰ কি প্ৰতিভা আছে সেইখিনিক মই উলিয়াই আনিবৰ কাৰণে যত্ন কৰি আছোঁ আৰু গাঁৱৰ মানুহৰ এই মডেল বুলি ক'লে যিটো ধাৰণা সেই ধাৰণাটো অন্তৰৰ পৰা বেয়া ধাৰণাটো অন্তৰৰ পৰা যাতে গুচি যায় তেওঁলোকে মডেল মানে কি সেই বস্তুটো যাতে তেওঁলোকে বুজি পায় সেইখিনিৰ ওপৰত মই বিভিন্ন ধৰণে তেওঁলোকক মানে সজাগ কৰি তুলিবৰ কাৰণে প্ৰয়াস কৰি আছোঁ আৰু সেইকাৰণে মই বিভিন্ন মঞ্চত বিশেষকৈ আমাৰ বড়ো ছোৱালীবিলাকক মই আনি পেলাই তেওঁলোকক প্লেটফৰ্ম দিছোঁ অসমৰ বাহিৰত লৈ গৈছোঁ বিদেশত লৈ গৈছোঁ গতিকে মই ভাবোঁ আমাৰ মাজত যদি আমি তেনেকৈ নিজৰ প্ৰতিভাৰে নিজক পৰিচিত কৰি আমি যাতে এটা ৰাষ্ট্ৰ বা দেশৰ এগৰাকী সুনাগৰিক হিচাপে আগবাঢ়ি যাব পাৰোঁ সেয়া হৈছে আমাৰ উদ্দেশ্য আৰু মোৰ এটা বিনম্ৰ অনুৰোধ এই ফেশ্বন বুলি ক'লে অকল মানে চুটি কাপোৰ পিন্ধা বা মদ ভাং খাই ঘূৰি ফুৰা তেনেকৈ নুবুজে গতিকে মডেল বুলি ক'লে আমিও ৰাইজক আদৰ্শ দেখুৱাব পৰা এগৰাকী প্ৰতিনিধি বুলি ভাবিবলৈ যত্ন কৰোঁ এতিয়া মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই ক'ব খোজোঁ এটা সময়ত মই যেতিয়া একদম সৰু আছিলোঁ তেতিয়া মই মোৰ ঘৰখন বহুত সংস্কৃতিবান পৰিয়াল মই বেছি দেউতাক লগ নাপালোঁ দেউতাই বিষ্ণুৰাভাৰ বন্ধুত্বত মানে বিষ্ণুৰাভাৰ লগত তেওঁৰ যদিও কিবা পাৰিবাৰিক যদি আমাৰ কিবা সম্পৰ্ক আছে সেইটো মই বিশেষভাৱে নাজানো কিন্তু মই জানো যে আগতে মোৰ দেউতাইও নাটক কৰিছিল বিভিন্ন গাঁৱে ভূঞে গৈছিলে বিষ্ণুৰাভা দেৱৰ লগত গতিকে আমাৰ ঘৰত মানে
বিভিন্ন ধৰণৰ সংগীতানুষ্ঠান হৈছিলে গতিকে সেইমতে ময়ো ঠিক তেনেকৈ মানে আগবাঢ়ি গৈছিলোঁ আৰু এনেকৈ আহি মই নিজক মানে কি গানেই হওক বা খেলা ধূলাই হওক বা নাটকেই হওক বা চিনেমাই হওক সব ঠাইতে মই মোৰ নিজৰ এটা নিজক উপস্থাপন কৰি আহিছোঁ আৰু এতিয়া মই যিটো বস্তু মই ছোৱালীকালত পাব লাগিছিল সেই বস্তুটো মই ছোৱালীকালত পোৱা নাছিলোঁ কাৰণ কিয় সেইখিনি সময়ত আমাক মানে কি গাঁৱৰ ছোৱালী বুলিয়ে অলপ আঁতৰত ৰাখিছিল কিন্তু মই তথাপিও সেইবিলাক দূৰ কৰি পেলাই মই নিজক আগবঢ়াই লৈ গৈ আছিলোঁ গতিকে এতিয়া মই আহি মোৰ বৈবাহিক জীৱনৰ 30টা বছৰ পাৰ হোৱাৰ পিছতহে মই মডেলিং জগতত মই মানে প্ৰৱেশ কৰিছোঁ কিন্তু মই এগৰাকী মডেল মানে ৰোল মডেল হিচাপে মই প্ৰৱেশ কৰিছোঁ কাৰণ কিয় ইয়াৰ আগতে মই এগৰাকী সমাজ সেৱিকা মানে ছ'চিয়েল ৱৰ্কাৰ আছিলোঁ যিটোত মই অসমৰ পৰা কোনো ধৰণৰ ৰিকগনেশ্যন পোৱা নাছিলোঁ কাৰণ মই 2003ৰ আগৰ পৰা এতিয়া নাই কমেও মোৰ 15 বছৰৰ ওপৰ হ'ল মই ৰাইজৰ কাম কৰি ফুৰা কিন্তু মই কাৰো পৰা মই কোনো ধৰণৰ একো বিচৰা নাছিলোঁ কিন্তু মই এখন নিকা সমাজ গঢ়ি তুলিবৰ কাৰণে যত্ন কৰিছিলোঁ যেহেতু মই সৰুৰ পৰা এখন একেবাৰে পিছপৰা অঞ্চলৰ পৰা মই ডাঙৰ হৈছোঁ পিছপৰা অঞ্চলৰ পৰা মই আহিছোঁ গতিকে সেই সমাজখনক মই এটা আদৰ্শ হিচাপে মই নিজক মানে গঢ়ি তুলিবৰ কাৰণে যত্ন কৰিছিলোঁ আৰু সেই ঠিক তেনেকৈ মই আহি প্ৰথমতে মই নিজৰ লোকেলি তাৰপিছত নেশ্যনেলি তাৰপিছত মই ইণ্টাৰনেশ্যনেলি মই গৈছিলোঁ ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত যেতিয়া মই ভৰি দিছিলোঁ তেতিয়া পোনপ্ৰথমে মই নিজৰ পৰিচয়টো দাঙি ধৰিছিলোঁ এগৰাকী বড়ো মহিলা যিগৰাকী মহিলা মই কিজানি হয়তো প্ৰথম মহিলা এনেকুৱাকৈ 100খন কাণ্ট্ৰিৰ লগত খোজ দিব পৰা যিখিনি সময়ত মই এটা হিন্দী নাজানিছিলোঁ এটা ইংৰাজী নাজানিছিলোঁ কিন্তু মোৰ কনফিডেঞ্চ লেভেলটো বহুত হাই আছিলে মোৰ বহুত সপোন আছিলে গতিকে সেইখিনিকে মই মোৰ অভিজ্ঞতাৰ ভিত্তিত মই সেইখিনিকে মই মোৰ অলংকাৰ হিচাপে লৈ মই বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছিলোঁ আৰু মোৰ কোনো ধৰণৰ হেজিটেশ্যন নাছিল যে মই ইংৰাজী ক'ব নোৱাৰোঁ মই একদম গাঁৱৰ পৰা আহিছোঁ মই কোনো ধৰণৰ একো কৰিব নোৱাৰিম বুলি মই ভবা নাছিলোঁ আৰু কোনোদিনে মই না বোলা বস্তুটো মই কোৱাই নাছিলোঁ গতিকে যেতিয়া মই প্ৰথম বিদেশত ভৰি দিছিলোঁ তেতিয়াই মই 100খন দেশৰ লগত মই যেতিয়া ৰেম্পত ৱাক কৰিছিলোঁ তেতিয়া মই এসাঁজ কাপোৰ পিন্ধিছিলোঁ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ বড়ো দখনাখন মই পিন্ধিছিলোঁ আৰু সেইখন নিৰ্মালী বসুমতাৰীয়ে মোক বনাই দিছিলে আৰানাই ডিজাইনেৰে খুব সুন্দৰভাৱে বনাই দিছিলে গতিকে চবকে মোৰ দখনাখনে আকৰ্ষিত কৰিছিল আৰু সেই অনুযায়ী যেতিয়া তেওঁলোকে মোৰ ড্ৰেছটোত যেতিয়া তেওঁলোকে গুণানুকীৰ্তন কৰিছিল তেওঁলোকে বাহ দিছিল তেতিয়া মই আৰু এটা ষ্টেপ মই আগবাঢ়ি গৈছিলোঁ ঠিক তেনেকৈ ওলাই আহি মই তেতিয়াই মই ভাবিছিলোঁ যে সঁচাকৈ আমাৰ আৰনাইখন যিখন আমি ডিঙিত লৈ ঘূৰি ফুৰোঁ যিখন আমি দখনা পিন্ধোঁ আমাৰ নিজৰ জাতিৰ পৰিচয় দিওঁ সেইখন আমি বেলেগক কিয় পিন্ধাব নোৱাৰোঁ মোৰ উদ্দেশ্য আছিলে সেইটো আমি যদি শাৰী পিন্ধিব পাৰোঁ আমি যদি মেখেলা চাদৰ পিন্ধিব পাৰোঁ আমি যদি এটা পাশ্চাত্যৰ বিদেশৰ যদি আমি ড্ৰেছ পিন্ধিব পাৰোঁ তেতিয়াহ'লে আমাৰ নিজৰ ড্ৰেছটোক আমি বেলেগক কিয় পিন্ধাব নোৱাৰোঁ সেইটো উদ্দেশ্যৰে মই 2018 চনত মই এটা ফেশ্বন ইণ্ডাষ্ট্ৰীৰ জৰিয়তে মই বড়োলেণ্ড চিল্কটোক মই অলপ মানে গাঁৱৰ মহিলাসকলৰ দ্বাৰা বোৱাই নিজৰ আৰানাই ডিজাইনত মই পাটৰ আৰু মুগাৰ দখনা বনাই পেলাই মই ষ্টেজত মই প্ৰদৰ্শিত কৰিছিলোঁ মানে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ মোৰ ডিজাইন নহয় আৰানাইটো এখন কমন হেৰি হয় গতিকে আৰানাইখনৰ ডিজাইনেৰে যিটো মই দখনা বনাইছিলোঁ বা যিটো প্ৰদৰ্শন কৰিছিলোঁ সেইটো খুব সুন্দৰ অনুষ্ঠান হৈছিলে কিন্তু তথাপিও বহুত এনেকুৱা কিছুমান মানে পলিটিক্স আছে যিটো পলিটিক্সৰ কাৰণে কিছুমান কাম কৰিম বুলি ভাবিলেও মই কৰিব নোৱাৰোঁ তথাপিও মই মোৰ নিজৰ অকল বড়োলেণ্ড লাগে বুলি ক'লেইটো নহ'ব গতিকে আমাৰ মাজত আমাৰ কি প্ৰতিভা আছে আমি নিজক আগতে প্ৰতিষ্ঠিত কৰিব লাগিব আমি আগতে নিজক বনাব লাগিব তেতিয়াহে আমি এখন নিজৰ ৰাষ্ট্ৰ হিচাপে আমি যদি উপস্থাপন কৰিব লাগে উত্থাপিত কৰিব লাগে তেতিয়াহ'লে আমাৰ প্ৰত্যেকজন বড়ো ডেকা গাভৰু চেংৰা চিকলা চবেই নিজক বনাব লাগিব প্ৰথমতে তেওঁলোকৰ মাইণ্ডছেটটো বহুত ওপৰত থাকিব লাগিব বহল মনৰ হ'ব লাগিব যিকোনো কাম কৰোঁতে আমি লোকৰ যদিও আমি আদৰ্শ লৈ লওঁ তথাপিও আমাৰ নিজৰ বুলি এটা ব্যক্তিত্ব থাকিব লাগে আমি পঢ়া শুনাই হওক খেলা ধূলাতেই হওক গান নাচেই হওক যিকোনো ক্ষেত্ৰতে আমাৰ জাতিটো যাতে আগবাঢ়ি যায় ঠিক তেনেদৰে আমি আমাৰ কাম কৰি যাব লাগিব আৰু এতিয়া ঠিক তেনেকৈ গাঁৱৰ মানুহত বৰ্তমান ডিজিটেল ৱৰ্ল্ডত মোবাইলৰ দিনত
প্ৰত্যেকজনী ছোৱালীৰ মনত এটা সপোন আছে যে নিজে এগৰাকী মডেল মানে সফল মডেল হ'বৰ কাৰণে তেওঁলোকে ছুপাৰ মডেল হ'বৰ কাৰণে যত্ন কৰে কিন্তু তাৰ কাৰণে তেওঁলোকক বহুত শিকিব লাগিব তেওঁলোকক ট্ৰেইনিং দিব লাগিব প্ৰথমতে নিজক গ্ৰুম কৰিব লাগিব অকল গ্ৰুম মানে অকল ৰেম্পত ৱাক কৰিব পাৰিলেই নহ'ব তাহাঁতে থকা খোৱা কথা বাৰ্তা কাম কাজ সকলো ফালৰ পৰা নিজক পাৰফেক্ট কৰি বনাব পাৰিব লাগিব তেতিয়াহে এগৰাকী ছুপাৰ মডেল হিচাপে পৰিগণিত হ'ব পাৰিব এই ক্ষেত্ৰত মই সঁচাকৈ সুখী কাৰণ মই যিটো বস্তু মই ছোৱালী কালত মই নাপালোঁ সেইটো মই 55 ইয়াৰ্ছত মই পাইছোঁ আৰু আজি মই 53ত মই ফেচবুকৰ জৰিয়তে মই চিলেকশ্যন পাইছিলোঁ আৰু যেতিয়া মই চিলেকশ্যন পাইছিলোঁ তেতিয়া মই প্ৰথমতে নকৰোঁ বুলি কৈছিলোঁ কিন্তু নকৰোঁ বুলি কোৱাৰ পিছত মোৰ যিজন ডাইৰেক্টৰ আইজা নাজ যোশী তেখেতে ক'লে নাই ইউ হেভ টু কাম তেতিয়া মই আহিছিলোঁ আৰু সেই যাত্ৰাটোত মই প্ৰথম ৰেম্প ৱাকতে যেতিয়া মই নিজক সফল হিচাপে মানে পৰিগণিত কৰিব পাৰিলোঁ তেতিয়া মোৰ আৰু এটা ষ্টেপ মোৰ মনত মানে বাঢ়ি গৈছিল গতিকে মই যেতিয়া মিছেছ আৰ্থৰ কাৰণে চিলেকশ্যন পাইছিলোঁ তেতিয়া মই ৰাতিপুৱা শুই উঠি জিম কৰিছিলোঁ ৰাতিপুৱা শুই উঠি 4টা বজাত শুই উঠি মই প্ৰথম যোগাসন কৰিছিলোঁ মেডিটেশ্যন কৰিছিলোঁ তাৰপিছত ছুইমিং শিকিছিলোঁ তাৰপিছত মই নিজক প্ৰিপেয়াৰ কৰিবৰ কাৰণে ইংৰাজী ক্লাছত মই 2 ঘণ্টাকৈ টাইম দিছিলোঁ তাৰপিছত মই দুপৰীয়া সময়ত মই জিমত গৈছিলোঁ জিমৰ পৰা আহি আকৌ জুম্বা গৈছিলোঁ ঠিক তেনেকৈ মই নিজক প্ৰিপেয়াৰ কৰিছিলোঁ আৰু ঠিক সেইমতে মই নিজে মনেৰে যিটো মই আশা কৰিছিলোঁ সেইমতে মই ফলৱতী হৈছোঁ আৰু তেনেকৈ মোক মানে এই এগৰাকী মডেল হ'বৰ কাৰণে যে প্ৰত্যেকটো গুণৰ অধিকাৰী হ'ব লাগে সেইখিনি মই এতিয়া পাইছোঁ গতিকে মই সঁচাকৈ যদিও মই উইনাৰ নহ'লেও মই নিজকে উইনাৰ বুলিয়ে কওঁ এতিয়া মোৰ 56 ইয়াৰ অল্ড তাৰপৰা এতিয়া মই মোৰ নিজৰ বায়' হিষ্ট্ৰী লিখিবলৈ লৈছোঁ মাজে মাজে মই কবিতাও লিখোঁ গতিকে যিটো বস্তু মোৰ অন্তৰত আছে সেইখিনি মই আজি এগৰাকী মডেল হিচাপে মানে মোক ৰিকগনেশ্যন দিছে কাৰণেহে মই আজি সেইখিনি সাহস পাইছোঁ এতিয়া মই লিখিবলৈ পাৰিছোঁ কলম হাতত তুলি লৈছোঁ বা আজি মানুহৰ সমাজত মই গৈ পেলাই মই নিজক প্ৰতিস্থাপন কৰিব পাৰিছোঁ গতিকে মই সঁচাকৈ মই নিজৰ জাতিৰ কাৰণেও মই নিজকে গৌৰৱ অনুভৱ কৰোঁ গতিকে আপোনালোকৰো আশীৰ্বাদ বিচাৰিলোঁ যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু কিন্তু মোৰ এটা দুখ থাকিল মোৰ নিজৰ ভাষাটো মই লেকচাৰ দিবৰ সময়ত মই নোৱাৰোঁ কিন্তু মই এনে ঘৰত থকা সময়ত ধৰক নিজৰ ভাষাটো ব্যৱহাৰ কৰোঁ আৰু আমাৰ ফালে আচলতে কি বড়ো বুলি ক'লে তেতিয়াৰ দিনত 70 চনৰ পৰা 80 চনলৈকে আমাৰ গাঁৱত দেখিছিলোঁ আমাৰ অসমীয়াই কয় মেখেলা চাদৰে পিন্ধে গতিকে আমি সেইটো অনুভৱ কৰা নাছিলোঁ এতিয়াহে আমি অনুভৱ কৰোঁ যে আমাৰ নিজৰ কিবা এটা আছে গতিকে আমাৰ সেই আইডেণ্টিটিটো আমি কেনেকৈ ফুলফিল কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ হয়তো সফল হ'ম